আজি আমি বনাম ঢেকীয়া শাক আৰু বুটৰ ভাজি। তাৰ বাবে মই বুট কেইটামান ভিজাই ৰাখিছিলোঁ। এতিয়া কেৰাহীত দিম তেলখিনি খুব ভালকৈ গৰম হ'ব দিম। তাত দি দিম এটা শুকান জলকীয়া। শুকান জলকীয়াটো আপোনাৰ অকণমান ফুটাৰ পিছত মই তাত পিঁয়াজ দি দিছোঁ। এতিয়া পিঁয়াজখিনি ভালকৈ ভজা হোৱাৰ পিছত মই দিছোঁ কেইটামান গোটা জিৰা দিয়াৰ পিছত দিছোঁ হালধি, নিমখ। এয়া আপুনি আন্দাজ অনুসাৰে দি দিব। দিয়াৰ পিছত মই বুটকেইটা বহুত ভালদৰে ফ্ৰাই হোৱালৈকে আপোনাৰ তেলত ডুবাই ৰাখি দিছোঁ। এতিয়া বুটখিনি চব ভালকৈ ফ্ৰাই হৈছে। এয়া মই কেঁচা জলকীয়া কেইটামান দি দিছিলোঁ। এতিয়া মই ভাজি থকা বুটখিনি দি দিম আপোনাৰ এয়া ঢেকীয়া পাতখিনি। ভালদৰে লৰাই ল'ব। তেলটো এবজৰ্ব হোৱালৈকে অলপ টাইম আমি ঢাকি ৰাখি দিম। এয়া চাওক ঢাকাৰ পিছত শাকখিনি পানীখিনি শুকাই গ'ল। এতিয়া বুটখিনিও ওলাই আহিছে। এতিয়া মই জিৰা পাউডাৰ অলপ আৰু জলকীয়া গুড়া অলপ দি দিম। এইখিনি দিয়াৰ পিছত ধুনীয়াকৈ লৰাই লৈ পেলাই আপুনি ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰে। এয়া আমাৰ ঢেকীয়া ভাজি হৈ গ'ল ৰেডি। এতিয়া মই বনাম মাছৰ জোল বনাবলৈ মই লৈছোঁ কণ বিলাহী কেইটামান আৰু লৈছোঁ শুকান জলকীয়া, কেঁচা জলকীয়া আৰু গোটা জিৰা। এইখিনি পানী দি পেলাই মই পেষ্ট বনাই ল'ম। এয়া মাছ ফ্ৰাই কৰি ৰাখি দিছোঁ। মাছখিনি ফ্ৰাই কৰি মই এক চাইডে থ'লোঁ। তাৰপিছত এইখিনি মই পেষ্ট বনাই ল'ম। তাৰ লগত দিম মই মান ধনিয়া কেইডালমান আৰু এয়া চাওক পেষ্ট হৈ গ'ল। এনেকৈ চাটনি হিচাপেও খাব পাৰে, খুবেই সোৱাদ হয়। এতিয়া মই বিলাহীখিনি কাটি লৈছোঁ। কাটি লোৱাৰ পিছত একেখন কেৰাহীতে মই তেল আছিলে সেইখিনি তেলতেই মই পেষ্টখিনি দি পেলাই অলপমান ভাজি লৈছোঁ। এতিয়া চাওক ভজাৰ পিছত অকণমান যেতিয়া তেলটো এবজৰ্ব হৈছে তেতিয়া মই ইয়াত দি দিম হালধি দিয়াৰ পিছত মই দিম আপোনাৰ জিৰা গুড়ি অলপমান। জিৰা গুড়িৰ পিছত দিম ধনিয়া গুড়ি দিয়াৰ পিছত মই দিম এয়া লাল মিৰ্চ পাউডাৰ। এতিয়া দিলোঁ মই নিমখ সোৱাদ অনুসৰি দি ল'ব আৰু কেইটামান দিছোঁ মই চেনিটো আপোনাৰ সোৱাদৰ বেলেঞ্চৰ বাবে খুবেই টেষ্ট হয়। এয়া চাওক ধুনীয়াকৈ ৰঙা হৈ গৈছে। মই এতিয়া মছলাৰ পানী অকণমান দি দিছোঁ, যোনখিনি মই পেষ্ট বনাইছিলোঁ। এইখিনি দি ধুনীয়াকৈ লৰাই ল'ম। এইখিনি শুকাই যোৱালৈকে মই ঢাকি থৈ দিম কেৰাহীটো। এয়া মই বিলাহী এড কৰি লৈছোঁ। বিলাহীখিনি এড কৰি পেলাই অলপমান ধুনীয়াকৈ ভাজি দিব বিলাহীটো মিশ্ৰণ হৈ যোৱালৈকে। এয়া চাওক মই অলপ টাইম ঢাকি থোৱাৰ পিছত এতিয়া যেতিয়া উলিয়াইছোঁ তাৰপিছত মই দৈ এড কৰিছোঁ। আপোনালোকেতো স্কিপো কৰিব পাৰে, কিন্তু দৈটো এড কৰিলে খাবলৈ ভাল হয় আৰু কালাৰটো খুবেই ধুনীয়া হয়। এইখিনি মই আকৌ এতিয়া ঢাকি ৰাখিম। চাওক অলপ সময় ঢাকি ৰখাৰ পিছত আপোনাৰ এইখিনি ডাঠ হৈ গ'ল আৰু বিলাহীখিনিও আপোনাৰ সিজি গ'ল। এতিয়া মই এড কৰিছোঁ পানীখিনি এড কৰি পেলাই আপুনি উতলটো ভালকৈ অহালৈকে ঢাকি দিব। কিছুমানে কি কৰে এতিয়াই মাছ দি দিয়ে, কিন্তু এতিয়াই মাছ দিব নালাগে একচুৱেলি। এতিয়া মই পানীখিনি উতল অহাৰ পিছত দি দিছোঁ আপোনাৰ মাছৰ পিচকেইটা। দি অকণমান টাইম ল' ফ্লেমত গেছটো দি পেলাই ঢাকি ৰাখিব। তেতিয়া মাছটো সিজি পেলাই যোনটো তাৰ মছলাৰ পানী আছে সেইটো গাত সোমায়। তেতিয়া আপোনাৰ মাছটো ধুনীয়াকৈ বইল হ'ব, খাবলৈও ভাল হয়। এয়া আমাৰ হৈ গ'ল মাছৰ কাৰী ৰেডি। বনাই ট্ৰাই কৰি মোক জনাব কেনেকুৱা লাগিলে। আমি যাব ওলাইছোঁ এতিয়া গুৱাহাটী। আপোনাৰ মোৰ আজি CRPFৰ এক্সামটো আছে। এতিয়া গৈ থাকোঁ, কি হয় জনাম বাৰু। এতিয়া আমি নামিছোঁ এখন পেট্ৰল পাম্পত। ভৰিটো বিষাই গৈছেগৈ, সেইটো কাৰণে অকণমান ৰিলেক্স হ'বলৈ নামি লৈছোঁ। এতিয়া বাজিছে প্ৰায় 2টা। এয়া আমি পাব লৈছোঁৱে আৰু বেছি দূৰ নাই। এয়া আহি পালোহি আমি গ্ৰুপ চেণ্টাৰ CRPFৰ ফ'ৰ্চটো। চাওকচোন কিমান লাইন মানুহৰ লাইনৰ মাজত আহি লাইন পাতিবলগীয়া হৈছে। আমি 3টামান বাজিছে এতিয়া পালোহি। এয়া ভিতৰত যিহেতু ফোন এলাও নাই, এতিয়াই মই দুৱাৰমুখৰখিনিকে দেখাই দিছোঁ। ফাইনেলি কোৱালিফাইড কৰিলোঁ আমি 3জনী। এয়া এখন ৰাতিৰ ফটো দি দিছোঁ, চাওকচোন কেনেকুৱা চকুতকু ফুলি গৈছে। এতিয়া আমি ৰিটাৰ্ণ হ'লোৱেই। এতিয়া সময় হৈছে 3টা বাজি। ভাত পানী খাই মেলি ৰিটাৰ্ণ হ'লোঁ। একদম ভাগৰ লাগিছিল, আপোনাৰ একোৱেই দেখুওৱা নহ'ল। এইখিনি মৰিগাঁও পালোহি আমি। ৰাস্তাটো খুবেই ধুনীয়া।
এয়া আপোনাৰ হ'ল আমবাগানৰ চাইডে এটা ৰাস্তা আছিলে নগাঁৱৰ কি বুলি কয় মই ৰাস্তাটো ঠিক নামটো নাজানো কিন্তু পৰিৱেশটো চাওক এবাৰ কি সুন্দৰ এই ঘৰখন এনেকুৱা ধুনীয়া জেগাত বনাইছে অকলশৰে থাকিবলৈ কিমানেই ভাল লাগিব আৰু এনেও পথাৰৰ চাইডতো থাকি ভালেই লাগে গৰুবোৰ পথাৰত চৰি আছে কি সুন্দৰ নজাৰা চাওকচোন আহি পালোঁ কলিয়াবৰত ইমানেই বৰষুণ এঠাইত বৰষুণ নাই এয়া বৰষুণৰ বতৰত ট্ৰেভেলিং কৰা এটা এক্সপিৰিয়েঞ্চ মই বহুত ভাল পাওঁ বৰষুণ এয়া চাওকচোন আপোনাৰ ভোমোৰাগুৰি ব্ৰিজ পোৱাৰ আগৰ যোনটো ৰাস্তাটো চাইডৰ এইখিনি পথাৰ হৈ থাকে তাত গৰু চৰি থাকে কিন্তু এতিয়া পুৰা পানী ইমান ভাল লাগিছে চাওকচোন দৃশ্যটো দেখিবলৈ পালোহি ভোমোৰাগুৰি ব্ৰিজ চাইডৰ বাহিৰা নজাৰাটো কি সুন্দৰ চাওক বৰষুণৰ বতৰ ট্ৰেভেলিং কৰি খুব ভাল লাগে এনেদৰে আজি মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আকৌ অহা ভিডিঅ'ত লগ পাম No one ever wanna play happy families with you, but I like having you.